অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পৰিব কিছু সময়ৰ পাছতে আৰু ইতিমধ্যেই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ বিশেষ চাৰ্টাৰ বিমানযোগে উৰা মাৰিল। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক PL সন্তোষে সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফোনযোগে দিল্লীলৈ মাতি পঠিয়াইছে এখন বিশেষ বৈঠকত মিলিত হ'বৰ বাবে। আৰু বৈঠকখনত উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আৰু সেই বৈঠকখনতেই চূড়ান্ত কৰা হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। আৰু যদিহে সৰ্বানন্দ সোণোৱালক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠ কৰা হয় তেন্তে হয়তো হিমন্ত বিশ্ব শৰ্মাক উপ মুখ্যমন্ত্ৰীৰ পদ দিয়া হ'ব। আৰু এই সকলোবোৰৰ উৎকণ্ঠাৰ অন্ত পৰিব মাত্ৰ কিছু সময়ৰ পাছতে। আৰু বিশেষ সূত্ৰে গম পোৱা মতে অহা সোমবাৰে শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হ'ব। আৰু আপোনালোকে বাৰু কাক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।